হেল্ল' এভৰিৱান, মোৰ অন্য এটা নিউ ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰে পুখুৰী মাছ ধৰিলোঁ, দেখিছে নহয়। এয়া ঘৰৰে সৰিয়হ আনফালে লৈছোঁ মই। এয়া মান ধনিয়া পাত, আদা পাত, আদাও অলপ থেতালি লৈছোঁ, নহৰু অলপ থেতালি লৈছোঁ। এয়া দেখিছে নহয়, সৰিয়হখিনি পেষ্ট বনাই ল'লোঁ। এই পেষ্ট বনোৱাৰ পিছত এয়া হালধি, নিমখ, অলপ মিঠাতেল দি আকৌ হাতেৰে ভালদৰে মিহলাই ল'ম। তাৰপিছত এয়া মাছকেইপিচ দি দিম। যিহেতু মই আজি সৰিয়হৰ সৈতে মাছ ভাপত দিম ভাবিছোঁ। এয়া আদা দিলোঁ, নহৰু দিলোঁ, জলকীয়া, এনেদৰে আদা পাত, মান ধনিয়া পাত ওপৰত দি দিছোঁ যাতে ফ্লেভাৰটো ভাল আহে। তাৰপিছত এয়া কেৰাহী এখনত পানী অলপ দি এয়া টিফিন বাতি এটাত লৈছোঁ, যিহেতু ভাপত দিব লাগিব ন। তেনেদৰে ঢাকন মাৰি থৈ দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল মাছ। আপোনালোকে বাৰু এনেদৰে খাইছেনে কমেণ্ট কৰি জনাবচোন। খাবলৈ খুবেই সোৱাদ হৈছিলে। আনফালে আছিলে এয়া টেঙামৰাৰ সৈতে মাছ, আনফালে আছিলে মাছ ফ্ৰাই। আজিলৈ আহোঁ, বাই।